हेलो एवरीवन चाওক আমি একদম ক'ত বহি আছো আৰু এফালে ট্ৰেইনৰ কাৰণে ৰৈ আছো ট্ৰেইন আহিব 4টা মানে 22 মানত পাবহি আৰু আমি একদম বহুত সোনকালে ওলালো আৰু গৈ আছো এতিয়া আমি সকলো লগ হৈ গৈছো এয়া মা আহিছে মাক লগত লৈ লৈছো আৰু এইফালে মামীহঁত লেজি মামী আকৌ দেই মামী মানে দেৰি হয় ন কৰবাত ওলালে সেইকাৰণে কৈছিল লেজি মামী বুলি তাৰপিছত এইফালে আমাৰ মামী আমি গৈ আছো আৰু আমি যাবলৈ ওলাইছো অগ্নিনাভ মন্দিৰ আৰু শিৱসাগৰ নাজিৰা আৰু তাতে গ'লে মনৰ কামনাবোৰ বহুত পূৰ হয় আৰু বহুত ভাল লাগে তাত যোৱা মানে মনটো নিজকে বহুত মানে শান্তি লাগে আৰু এয়া আমি ট্ৰেইনত গৈছো ট্ৰেইনত মানে ইমানেই কমফৰ্টেবল পাওঁ নহয় মই আৰু গাড়ীতকৈ নহয় ট্ৰেইনত বহুত ভাল লাগে ট্ৰেইন জাৰ্ণি বুলি ক'লে মোক ক'বই নালাগে আৰু গাড়ী জাৰ্ণি বুলি ক'লে কেনেবাকৈ প্ৰাইভেট গাড়ীত যাবলৈ হ'লে যে ক'বই নালাগে মোৰ বিষ হয় ইমান অশান্তি পাওঁ আৰু ধুনীয়া এটা পৰিৱেশ একদম ভাল লাগে সেউজীয়া হৈছে আৰু গৈ আছোঁ আমি আৰু ব্লগটো চাই থাকিব আমগুৰি বাগান পৰে বাগান আছে বুলবুল কি বাগান পৰে এইটো আমগুৰি বাগান পৰে যিটো এতিয়া আমি ষ্টেচন যিটো হয় আমি বস্তি কৰা যোৱা বছৰ আমি গৈছিলোঁ চাওক একদম পৰিৱেশটো কেনেকুৱা আছে একদম চাইলেণ্ট বাহিৰত কোনো দোকান এখন নাই আৰু এইবাৰ কিন্তু গৈছোঁ এইবাৰ পৰিৱেশটো কিন্তু দোকান নাই আৰু আপোনালোকে তাত গ'লে মানে গৈ তেল কিনিব পাৰে বহুত আৰু তাত মানে ব্যক্তিগত হিচাপে এনেকৈ চাকি জ্বলাব নোৱাৰে গছ নজৰুৱা চাকি আছে তাতে তেল ঢালিব লাগে আৰু সেয়াও মই ভিডিঅ' কৰা নহ'ল ইমানেই মানুহ হৈছিলে নহয় আমি প্ৰথমত যাওঁতে ইমান মানুহ নাছিলে তাৰপিছত মানে আমি সেৱা কৰিবৰ কাৰণে বাবা দৰ্শনৰ কাৰণে আমি লাইন পাতিলোঁ লাইন পতাৰ পিছত চব আমাৰ পিছত কিমান মানুহ আছে হাজাৰ মানুহ আৰু ভালকৈ ভিডিঅ' কৰিবলৈ নাপালোঁ মানে ইমান খেলা আছে এইবোৰ চব 5টা লাইন আৰু এখন দি থোৱা আছে আমি 5টা লাইন আৰু আমি আছিলোঁ 2 নম্বৰ ওলালোঁ আৰু মানে এনেকৈ 1 নম্বৰত গ'ল 5-6জনমান তাৰপিছত 2 নম্বৰ দিলে এনেকৈয়ে কণ্টিনিউ তেনেকৈয়ে যায় আৰু তেনেকৈ হ'লে মানে সোনকালেই হয়গৈ আৰু আমাৰ এইবিলাক লাইন লৈ পেলাই আমি বাবা দৰ্শন কৰিলোঁ মানুহৰ ভিৰ দেখিছেনে ভক্ত সমাগম ইমানেই মানুহ হৈছে আৰু তাতে পায়স দিয়ে আৰু পায়স ভোগ খাব পাৰে ভোগ খাই কৰি আহিব পাৰে বাবা দৰ্শন কৰিবলৈ লিংগত পানী ঢালিব পাৰে আৰু ওচৰৰ পৰা মানে ভিডিঅ' কৰাটো সম্ভৱেই নহয় ইমানেই মানুহ হৈছে আৰু তাত গৈ কেমেৰা মানে ভিডিঅ' কৰিবলৈ হ'লে গালি খাব লাগিব আৰু সেইকাৰণে ইমান কৰা মানে ওচৰৰ পৰা ভিডিঅ' কৰা নহয় ইমানে খেলা হৈছে তাতে বতৰটো ভালেই আছিলে ঠাণ্ডা বৰষুণ দিছিলে আৰু আমি মানে ভোগ খাই কৰি বহি আছোঁ হেৰালি মামী মই মানুহ লাইন দেখিছে নিৰ্মালী ল'বলৈ বহুত দীঘল লাইন আৰু ভোগ খাবৰ কাৰণে লাইন আৰু সেৱা কৰি এতিয়া আমি আহি পাই গ'লোঁ ষ্টেচন আৰু তাত ট্ৰেইনৰ বাবে ৰৈ আছোঁ চবেই জিৰাই আছে চবেই মানে সকলোৰে ভাগৰ লাগিছে এইফালে সকলো বহি আছে চবেই আৰাম কৰি মানে যেনেকৈ বহি কৰি কথা পাতি আছে আৰু ট্ৰেইন আহিবলৈ সময় আছে সেইবাবে আৰু এইফালে মামী শেৱালি মামী আমাৰ টোপনি গৈ আছে আৰু বৰ সোনকালে উঠি গ'ল সেইবাবে আমি ইয়াৰ পৰা ৰাতিপুৱা উঠোঁতেই বহুত সোনকালে উঠিছোঁ আৰু ঘৰৰ পৰা আৰু সেইবাবে সকলোৰে একদম টোপনি লাগি আছে খালি মা আৰু জেঠাই